পৰিষদৰ 6 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ চাবৰ পুলিং ষ্টেচনৰ অন্তৰ্গত সোমবাৰে জেআই কাথাৰৰ নেতৃত্বত APHLC দলৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈছে। আগন্তুক বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ বিধায়কসকলে কঁকালত টঙালি বান্ধি উঠি পৰি সাজু হৈ পৰিছে। এনেতে পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৰ নেতৃত্বত কৰকান্থী পৰিষদীয় সমষ্টিত বিজেপিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত চকীহলাৰ চাংকিলাংচো IB কাষত 5দিনীয়া কাৰ্যসূচীৰে অসুস্থ ল'ৰা ছোৱালীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 6 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ চাবৰ পুলিং ষ্টেচনৰ অন্তৰ্গত সোমবাৰে জেআই কাথাৰৰ নেতৃত্বত APHLC দলৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈছে। 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ APHLCৰ প্ৰাৰ্থী সুৰেন তামচাক নিৰ্বাচনত অধিক ভোটৰ সংখ্যাৰে জয়যুক্ত কৰাৰ উদ্দেশ্যেৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 6 নং কৰকান্থী পৰিষদীয় সমষ্টিৰ চাবৰ পুলিং ষ্টেচনত মঙলবাৰে জেআই কাথাৰৰ নেতৃত্বত APHLC দলৰ ভোট ভিক্ষা সভা অনুষ্ঠিত হৈ যায়। দেনগাঁৱৰ পৰা চিনথং ইংটিৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। Gaidi tumdet nangi puluh. Election allo ka selam ta, election aron ka selam ta, voter list ka selam ta, itum si selam nangi puluh. Lapen voter list along ta itum, inglong arat atuma men si docot nangi puluh. Ilong apen election ki thur ta itum si thur chot nangi puluh. Kita nona bangke, account sil ahema bangke dolo, kang nige pukon. Di, kang nige pukon. Lapen ke Pawan Kumar Rai, lapen hapu ke Mohanto Kang Niki, lapen hala jaha katum ronghang asang ho be asang ho tum ing nidun sita kapang nitoy ke bongali atum aru bihari atum hala tum han kapang nitoy ke bongali atum yang si po al a suki po haiduk lo te hala tum de kapere ye la po ka di Karbi itu le pahay dug damji ta kali kapahay dug jita bongali atum bihari atum lason account sil ke tum nang ni itum nang ji pu autonomous nang methang aphat pusike pulu nang methang si ciklem nai nang methang si labang so account sil si japon nai nang methang আগন্তুক বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ বিধায়কসকলে কঁকালত টঙালি বান্ধি উঠি পৰি সাজু হৈ পৰিছে। এনেতে পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৰ নেতৃত্বত কৰকান্থী পৰিষদীয় সমষ্টিত বিজেপিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। আগন্তুক বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ বিধায়কসকলে কঁকালত টঙালি বান্ধি উঠি পৰি সাজু হৈ পৰিছে। এনেতে পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৰ নেতৃত্বত কৰকান্থী পৰিষদীয় সমষ্টিৰ লাংলকচো খেলপথাৰত বুধবাৰে বিজেপিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে। কৰকান্থী মণ্ডলৰ সভাপতি দলৈ ইংটিয়াত ধৰা উক্ত সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ সিং বে, পৰিষদৰ কাৰ্যবাহী সদস্য লুন সিং তেৰণ, 19 নং ডিফু বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলেং আৰু 18 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দৰসিং ৰংহাং প্ৰমুখ্যে বহুতো বিজেপি কৰ্মী সমবেত হয়। উল্লেখযোগ্য যে যদি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি জয়যুক্ত হয় তেনেহলে বাটপথ খোৱাপানী আদি কৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উক্ত সভাত মত ব্যক্ত কৰে। ডকমকাৰ পৰা আনন্দবেৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। Langlokso haba keruang tik asinilapran daklo tarapungan kami macet toke pan kono tarapung da cet elo atuar ni lisi kita ke troksin ni bisi sangrena atuar no tangelo lapen ke dak isi pen sayang dengan klep poje pan election jutete kita singleng lapen ke tosin wang pen bahini yang mele wang pen lapen MP kai wang pen dak isi pen kacing thura sayang dengan poje pan সমগ্ৰ শিক্ষা অভিযানৰ
উদ্যোগত চকীহলাৰ চাংটিলাংছ আইবি কাষত 5 দিনীয়া কাৰ্যসূচীৰে অসুস্থ ল'ৰা ছোৱালীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলাৰ চাংটিলাংছ আইবি কাষত সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচীৰে অসুস্থ ল'ৰা ছোৱালীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে। নীলিবৰ পৰা অনিলচন ৰংফাৰৰ প্ৰতিবেদন নিউজ 24 কাৰ্বি আংলং। Nili block mission office pen nitum cepatir pipon pen pini dadak nipo therapeutic service nilitum tv pon pili nini an kechok iglo nilitum along stong don la nili alang li doktor Sinto Soikya alang li wang pen alang penangam exercise abang alang li la parents guardian depan alang ni pinaan than dekang lo lasi nilitum nipo an pachogi pusi nilitum mathapono pinipen ini lo lasi lain আজিলৈ মানে ষ্টুডিঅ'ৰ মজাৰ পৰা মই বিদায় লৈছো। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।